সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ মোৰ চেনেলৰ পৰা। আজি বিহু উপলক্ষে মই কি কৰিছোঁ, কালিলৈকেতো ব্যস্তই আছিলোঁ, অফিচৰ ডিউটি, ঘৰৰ ডিউটি, বজাৰ সমাৰ সকলোবিলাক কৰি থাকোঁতেই টাইম গৈছিলে। আজি সময় পাইছোঁ, কিবা কিবি বনাম সেয়াও দেখাম। আৰু আজি যিহেতু গৰু বিহুৰ দিনা কি বনাওঁ চাব। আমি পানী দিয়া ভাত খাম, তাৰ লগত কি খাম, যিখিনি মই পাৰোঁ আৰু যোগাৰ কৰিব সিমানখিনিয়ে। আপোনালোকে চাই থাকক মোৰ চেনেলটো আৰু ছাবস্ক্ৰাইব আছে কোন চাওকচোন। মোৰ বান্ধৱী বুলিয়ে ধৰক আৰু আমি একেলগে আজি বনাম। বহুত এক্সপাৰ্ট হয় তাই, মই শিকিয়ে থাকোঁ সদায় তাইৰ পৰা। তো ধুনীয়া লাগিছেনে তাইক বাৰু? একদম বিহু লাগিছে ন আমাক দেখি। চাই থাকক কি বনাম। এয়া কেকৰ কাৰণে আয়োজন চলি আছে। এটা কেক অভেনত দিয়া হৈ গ'ল, আপোনালোকক দেখাওঁ মই। নিমকি বনোৱাৰ আয়োজন চলিছে। কালজিৰা, ময়দা, নিমখ, ৰিফাইন দি মাৰিব লাগিব। দেখাইছোঁ পিছৰখিনি, বৰ নাখাব খালি আপোনালোকে চাই থাকক। জেতুকা লগাম হাতত, যিহেতু ৰঙালী বিহুত জেতুকা লগাবই লাগিব। এইটো আমি এনেও ষ্টাইল কৰি ভালেই পাওঁ। এয়া যে দীঘলতি মাখিয়তি আৰু ভাং গছৰ এটা মিক্সাৰ পৰা বান্ধা গোটাকৈ মই বজাৰত পাই গ'লোঁ। মই ইমান হেপী, মানে এইটো পোৱা নাযায় সাধাৰণতে। আৰু মই জাক দিম আজি গধূলি, মহ মাখি নাহিবলৈ ঘৰলৈ। সাধাৰণতে গাঁৱলীটো গৰু গোহালিৰ ওচৰত জাক দিয়া হয় সন্ধিয়া সময়ত। এইটো আমাৰ পৰম্পৰা হয়। বিহু লাগিছে, বিহু লাগিছে, বিহু লাগিছে, বিহু লাগিছে। আৰু আজি পঁইতা ভাতৰ লগত এটা চব্জি খোৱা হয়। আৰু মই সেইটো সন্ধানত নামি পৰিছোঁ। এইকেইটা মাত্ৰ গোট খাইছে আৰু কিমান যে চব্জি গোটাব লাগিব। তথাপি যিকেইটা বনাম আৰু এটাতো পোৱাৰ সম্ভাৱনা নাই মোৰ কেম্পাছত। চাই থাকক ভিডিঅ'টো আজি, কাৰণ কালি আমি কাম বন একো নকৰিলোঁ, বজাৰ কৰিবলৈ গ'লোঁ। আজি লাগি আছোঁ মুঠতে, ভৰি বিষাই গৈছে। আইটেম কি বনিবগৈ নাজানো আৰু চাই থাকক। দুইজনীয়ে কিমান কি বনাব পাৰোঁ। বনোৱাৰো এটা বেলেগ ফূৰ্তি আছে লগে ভাগে, অকলে ভাল নালাগে। লাঞ্চটো বনাই আছোঁ, পানী দিয়া ভাতৰ লগত খাবলৈ, পঁইতা ভাতৰ লগত খাবলৈ। আৰু আমাৰ লাঞ্চ ৰেডি, বিহুৰ স্পেচিয়েল পঁইতা ভাত। কিবা কিবি বনালোঁ আৰু পিঠা পনা বনোৱাৰ মাজতে এতিয়া খাবলৈ লৈছোঁ। তাৰপিছত আকৌ কিবা কিবি বনোৱাত লাগি যাম মই। বহুতেই চাগে নাজানে, মই ফাৰ্ষ্ট টাইম শুনিছোঁ নামটো, টিকনি বৰুৱা নামটো। এটা বোলে ঘৰৰ মেইন দুৱাৰৰ ওপৰত ৰাখিব লাগে এনেকৈ, যাতে নিগেটিভ ভাইবছ নাহে ঘৰখনলৈ। এইবুলি মানে পৰম্পৰা এটা আছে, যিটো জানি পেলাই ময়ো লৈ আহিছোঁ বজাৰত পাই। আৰু আজিলৈকে মই লগোৱা নাছিলোঁ, কিন্তু এবাৰ পাইছোঁ যেতিয়া মই লগাওঁ। আৰু গৰু বিহুৰ দিনা সন্ধিয়াই এটা লগোৱা হয়। এতিয়া মানে চব হোৱাৰ পিছত মই আজৰি হৈ জেতুকা লগাই আছোঁ। আৰু 1 ঘণ্টাটো থাকিবই লাগিব। জেতুকা এইকণো মই বিৰাটেই ফেভৰেট মোৰ, ভাল লাগে জেতুকা লগাই। ভৰিটো লগাইছোঁ, খোজে কাঢ়িব পৰা নাই। হৈ গ'ল লগাই। এইবাৰ মোৰ বিহু নাছিল, সেইকাৰণে মই এনেকৈ লগাইছোঁ। তো 1 ঘণ্টা ৰৈ থাকোঁ, কেনেকুৱা লাগে চাম 1 ঘণ্টাৰ পিছত।